নমস্কাৰ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লুচি আৰু আলু ভাজি কেনেকৈ বনাই তাক আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। ভাল লাগিলে আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লুচি বনাবৰ বাবে মই 2 বাটি পেকেটৰ আটা লৈছোঁ। আটাখিনি লোৱাৰ পিছত ইয়াত মই অকণমান তেল দিছোঁ, মিঠাতেল দিছোঁ, আপোনালোকে ৰিফাইন তেল দিব পাৰে। অকণমান নিমখ দিম। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ম, যাতে তেলখিনি আটাত সোমাই যায়। তেল অকণমান কম হৈছে, সেইকাৰণে মই আকৌ অকণমান তেল লৈছোঁ। এতিয়া ভালদৰে তেলখিনি মিক্স কৰি লৈছোঁ। এতিয়া মই ইয়াতে পানী দিম, অকণকৈ পানী দিছোঁ, ঠাণ্ডা পানী লৈছোঁ। এনেদৰে অলপ অলপকৈ পানী দি আটাখিনি মুঠিব লাগে, তেতিয়াহে লুচিবিলাক খাবলৈ ভাল হয় আৰু ফুলি যায়। এনেদৰে মই মুঠি আছোঁ। এয়া মোৰ মুঠা প্ৰায় হৈ গ'ল। এতিয়া মই এইখিনি ভালদৰে মালিচ কৰি দিম, যাতে বস্তুখিনি ভালকৈ ছফ্ট হৈ যায়। এতিয়া মই আটাখিনি আকৌ এবাৰ মঠি ল'ম ভালদৰে মঠা হোৱাৰ পিছত মই আটাখিনি এটা দীঘলীয়া আকাৰ কৰি ল'ম, যাতে সৰু সৰু টুকুৰা কৰিব পৰা যায়। লুচিৰ কাৰণে লুচি বনাবলৈ সৰু সৰু টুকুৰা কৰিলে বেছি ভাল হয়। এতিয়া মই এইটো দীঘলীয়া আকাৰ কৰি ল'লোঁ, সৰু সৰু টুকুৰা কৰি লৈছোঁ, আটাৰ সৰু সৰু পেৰা বনাই লৈছোঁ। আপোনালোকে ডাঙৰকৈও বনাব পাৰে, কিন্তু সৰু হ'লে বেছি ভাল লুচিৰ বাবে। এয়া মই বনাই আছোঁ। আটাৰ পেৰাবিলাক অকণ আটা সানি লৈছোঁ, যাতে পিঠাখন লাগি নধৰে। আপোনালোকে মিঠাতেল বা ৰিফাইন তেলো ল'ব পাৰে। এনেদৰে মই এখনকৈ বনাই যাম। এয়া মোৰ গোটেইখিনি বনোৱা হৈ গ'ল। এতিয়া কেৰাহী এটা মই হাই ফ্লেমত গৰম হ'বলৈ দিছোঁ। গৰম হোৱাৰ পিছত তেল দিছোঁ। তেলখিনি গৰম হ'ব দিছোঁ হাই ফ্লেমত। এতিয়া মিডিয়াম ফ্লেমত লৈ মই এখনকৈ লুচি বনাই যাম। লুচিবিলাক ভালদৰে ফুলিছে চাওক। এনেদৰে ওলটাই দিম আৰু মই লুচিখন নমাই থ'ম। এনেদৰে মই বাকীবিলাক লুচিও বনাই যাম এখনকৈ। গোটেইখিনি লুচি বনোৱা হৈ গ'ল। আজি বনাবলৈ কেইটামান আলু, পিঁয়াজ এটা, শুকান জলকীয়া আৰু এটা সৰু কেঁচা জলকীয়া লৈছোঁ। এতিয়া মই আলুকেইটা ভালদৰে কাটি ল'ম। আলুকেইটা কাটি ধুই লৈছোঁ। আলুখিনি সৰু আকাৰত কাটি লৈছোঁ, পিঁয়াজখিনিও কাটি ল'লোঁ। এতিয়া কেৰাহীটো হাই ফ্লেমত গৰম হ'বলৈ দিছোঁ। তেল দিছোঁ, পাঁচফোৰণ কেইটামান দি দিছোঁ, জলকীয়া দিছোঁ। এতিয়া মই পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'ম। এতিয়া মই কটা আলুখিনি দি দিলোঁ। আলুখিনি ভালদৰে ভাজি আছোঁ। সোৱাদ অনুযায়ী ইয়াতে নিমখ দিম। হালধি গুড়ি দিছোঁ আৰু ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া সিজিবৰ বাবে মই আলুখিনিত এখন ঢাকনিৰে ঢাকি থ'ম। 5 মিনিট পিছত ঢাকনিখন খুলি ভালদৰে আকৌ এবাৰ ভাজি ল'ম।
ভাজিখিনি সিজিবৰ বাবে এনেকৈ বাৰে বাৰে ঢাকনি ঢাকি থ'ব লাগে। 3 মিনিট পিছত ঢাকনিখন খুলি ল'লোঁ। আলুখিনি প্ৰায় সিজাৰ দৰে হৈছে। আলু ভাজিখিনি মোৰ প্ৰায় হৈ গ'ল। এতিয়া মই এইখিনি নমাই থ'ম আৰু পুৰিৰ সৈতে খাম। আলু আৰু লুচি ভাজি খাই খুব ভাল লাগে, টেষ্টি হয়। আপোনালোকেও খাই চাব। আৰু খাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।